হয় নমস্কাৰ আপোনালোকে চাই আছে ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণৰ পৰা আমি আপোনালোকক লাইভ দেখাই আছোঁ। ইয়াত আমাৰ আজি চিফ গেষ্ট হ'ব আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত কিৰণ ৰিজিজু, আমাৰ কেন্দ্ৰীয় কেবিনেট মিনিষ্টাৰ আমাৰ কিৰণ ৰিজিজু সাহেব আজি আমাৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এয়া অলপতে আহি উপস্থিত হৈছেহি। আপোনালোকে ইয়াত আপোনালোকৰ আমাৰ ৰূপহী হাট সমষ্টিৰ যিমানবিলাক সমস্যা আছে বা আমাৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি সকলো আহে পাহে যিমানবিলাক স্কুল আছে ৰূপহী হাটৰ সকলো স্কুলৰ মানদণ্ডৰ ওপৰত উন্নত মানদণ্ডৰ ওপৰত কথা পতা অলপ হ'ব। ইয়াৰ ওপৰত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু দ্বাৰা কিবা অনুদান কিবা উপলক্ষে আমাৰ আজি এটা বিশেষ অনুষ্ঠান আমাৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে। ইয়াত ইতিমধ্যে আমাৰ চাইছে কেন্দ্ৰীয় মন্ত্ৰী কেবিনেট মন্ত্ৰী আপোনাৰ কিৰণ ৰিজিজু ইতিমধ্যে আমাৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হৈছেহি। ইয়াত আমাৰ ৰূপহী হাট সমষ্টিৰ বহুতো গণ্যমান্য ব্যক্তিৰ লগতে আমাৰ ৰূপহী হাট সমষ্টিৰ যিমানবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে তাৰ লগতে আমাৰ ৰূপহী হাট সমষ্টিৰ গণ্যমান্য ব্যক্তিসকলৰ লগত বহুত মানুহ আপোনালোকে ইয়াত উপস্থিত হোৱা দেখা গৈছে। ইতিমধ্যে আমাৰ ৰূপহী অঞ্চলৰ যিমানবিলাক মানুহ আছে আমাৰ বৰ্তমান কিৰণ ৰিজিজু ছাৰক আমাৰ আদৰি লৈ আমাৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত লৈ গৈছে। তো আপোনালোকে ভিডিঅ'খিনি সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'খিনি লাইক ফ'ল' কৰি দিব মোৰ চেনেলটো বাহাৰ ষ্টুডিঅ'। যোনে ইউটিউবত চাই আছে বাহাৰ ষ্টুডিঅ', যোনে ফেচবুক চাব ফেচবুকত চালে মোৰ পেজটো আছে আপোনাৰ বাহাৰ উদ্দিন, মোৰ পেজটো মোৰ নামতে হয়। আপোনালোকে পেজটো লাইক ফ'ল' কৰি দিব আৰু লগতে বেল আইকনটো টিপি আপোনালোকে আগন্তুক দিনৰ ভিডিঅ'কেইটা যাতে আপোনালোকে প্ৰথমে দেখিব পাৰে সেইকাৰণে সুবিধা কৰি দিব। আমাৰ ইতিমধ্যে ৰূপহী হায়াৰ ছেকেণ্ডেৰীৰ ভিতৰত অলপ মানে আমাৰ কথা বতৰা চলি আছে, যিহেতু কিৰণ ৰিজিজু ছাৰ আমাৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আহি ইতিমধ্যে উপস্থিত হৈছে। ইয়াত আমাৰ অলপ আদৰণি পৰ্ব অনুষ্ঠান আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ কিৰণ ৰিজিজু ছাৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত অলপ কথা বাৰ্তা আদান প্ৰদান কৰি আছে, গতিকে আপোনালোকে চাই থাকক। আমাৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মই বাহাৰ আপোনালোকক দেখাই আছোঁ। আজি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী কিৰণ ৰিজিজু ছাৰ আমাৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি অফিচ ৰুমত আজি আহি উপস্থিত হৈছেহি। যিহেতু আমাৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিলৈকে কোনো ধৰণৰ কেবিনেট মিনিষ্টাৰ বা কেন্দ্ৰীয় মন্ত্ৰী আমাৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আহি উপস্থিত হোৱা নাছিল, গতিকে আপোনালোকে চাই থাকক আৰু আগন্তুক দিনৰ কাৰণে আমাৰ ভাল এটা লক্ষণ বুলি ক'ব পাৰি, যিহেতু কেন্দ্ৰীয় মন্ত্ৰী আমাৰ ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আহিছে। আপোনালোকে ভিডিঅ'খিনি লাইক ফ'ল' কৰি দিব আৰু ভিডিঅ' পাৰে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে বেলেগে দেখাৰ সুবিধা পায়। চাইছে আমাৰ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুক আমাৰ স্কুলৰ তৰফৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ প্ৰধান শিক্ষক মুজিবুৰ ৰহমান ছাৰৰ দ্বাৰা কিৰণ ৰিজিজু ছাৰক অলপ ফুলাম গামোচাৰে আদৰি দিছে। আৰু অলপতে আমাৰ যিটো আমাৰ অসমীয়াৰ সন্মান, আমাৰ যিখন আপোনাৰ অসমীয়াৰ মানে মান সন্মান আৰু অসমীয়াৰ প্ৰতীক আপোনাৰ এইটো দি আমাৰ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী কেবিনেট মিনিষ্টাৰক আমাৰ আদৰণি জনাইছে। অলপতে আপোনাৰ বহুতখিনি কাম আৰম্ভ হ'ব, কথা আলোচনা বহুত বিষয়ত হ'ব, যিহেতু স্কুল নহয় আৰু বাকী বিষয়তো আলোচনা কৰিব। গতিকে আপোনালোকে ভিডিঅ'খিনি চাই থাকক, যিমান পাৰে লাইক শ্বেয়াৰ কৰিব আৰু ভিডিঅ'খিনি আপোনালোকে বেলেগক শ্বেয়াৰ কৰিব যাতে বেলেগক দেখাৰ সুবিধা পায়। ভিডিঅ'খিনি চাই থাকক। ধন্যবাদ। লোকসভা যোজনা কমিটি আৰু উপসভাপতি অসম প্ৰদেশ বিজেপি। আমাৰ আমাৰ শিক্ষক প্ৰফেসৰ বাৰে ইয়াৰ পিছতে সন্মানীয় নাৰায়ণ ডেকা প্ৰভাৰী নগাঁও লোকসভা সমষ্টিৰ আৰু GMDA অধ্যক্ষ একেদৰে ফুলাম গামোচা আদৰণি জনাব আমাৰ শিক্ষক মুজিবুৰ ৰহমান দেৱে। ইয়াৰ পিছতে আমাৰ মাজত আৰু এগৰাকী মণ্ডল ইয়াৰ পিছতে আমাৰ সমাজ সেৱক সমাজ কবিতা
নমিতা দ্বারা এখন চূড়ান্ত হয়েছে আনন্দ জানাবো আমার বিদ্যালয়ের শিক্ষক মাইনুল আলবেদ মাইনুল হক আমার অভিভাবক মামুন যাদব রূপহী গার্লস স্কুলের প্রধান শিক্ষয়িত্রী ইকবাল হোসেন রিয়াজুল কবির ইন্দ্রজন শিক্ষিকার ফলতা রচনা এই আমার ইন্দ্রজন পরিচালনা সমিতির সদস্য মাফিয়া বেদে মই আজি তোমাৰ উপত্যকা কৰিবলৈ আমাৰ কন্যাবৰ জিলা সভাপতি অভিনন্দন জনাবলৈ নেতৃত্ব দিব পৰাকৈ সক্ষম হোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডাঙৰীয়া কেন্দ্ৰীয় ভূবিজ্ঞান মন্ত্ৰী তথা আইন মন্ত্ৰী শ্ৰদ্ধাৰ অধ্যক্ষ শ্ৰদ্ধাৰ এই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ গুৱাহাটীৰ GMDৰ অধ্যক্ষ মুকু দাদা ক্ষমা কৰিব নাৰায়ণ ডেকা ডাঙৰীয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ অভিমুখ ৰমন ডাঙৰীয়া চৌধুৰী ডাঙৰীয়া মোৰ ভাতৃ প্ৰদীপ্তৰ শৰ্মা ডাঙৰীয়া M তনৰ উপাধ্যক্ষ ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলাৰ প্ৰভাৰী মোৰ দাদা ৰিলুপক শৰ্মা ডাঙৰীয়া OBC মৰ্চাৰ ডিষ্ট্ৰিক্ট সম্পাদিকা আজি আমাৰ মাজত উপস্থিত আমাৰ অতি শ্ৰদ্ধাৰ আৰু আমাৰ নৰ্থ ইষ্টৰ তেওঁক লৈ আমি প্ৰাউড কৰিব পাৰোঁ। তেওঁ আমাৰ প্ৰেৰণা। আজি নৰ্থ ইষ্টৰ পৰা তেওঁ গৈ আমাক এটা দিশা দেখাইছে। আমি তেওঁক দেখি প্ৰেৰণা পাইছোঁ। আমাৰ অতি শ্ৰদ্ধা শ্ৰীযুত কিৰণ ৰিজিজু মাননীয় কেন্দ্ৰীয় ভূমি বিজ্ঞান মন্ত্ৰী ভাৰত চৰকাৰৰ আমাৰ মাজত উপস্থিত মোৰ অতি শ্ৰদ্ধাৰ মোৰ দাদা অশোক ভট্টৰায় উপসভাপতি ভাজপা অসম প্ৰদেশ ৰাজ্যিক আহ্বায়ক উপসভাপতি যোজনা অসম প্ৰদেশ আমাৰ মাজত উপস্থিত মোৰ শ্ৰদ্ধাৰ দাদা শ্ৰী নাৰায়ণ ডেকা প্ৰভাৰী নগৰ লোকসভাৰ GMD অধ্যক্ষ আমাৰ মাজত উপস্থিত আমাৰ অতি শ্ৰদ্ধাৰ অনিল শইকীয়া সভাপতি ভাৰতীয় জনতা পাৰ্টি কলিয়াবৰ জিলা সভাপতি আৰু এই সভাত উপস্থিত মোৰ জ্যেষ্ঠসকল আৰু মোৰ অতি শ্ৰদ্ধাৰ স্কুলৰ প্ৰিন্সিপাল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল মই ক'ব বিচাৰি আছো যে মই এজন মাইনৰিটিৰ মানুহ। মই যোৱা 5-7 বছৰৰ পৰা বিজেপি খুব ভালকৈ মই অধ্যয়ন কৰিছিলোঁ যে বিজেপি কি বা বিজেপি চৰকাৰটো কি। মোক সদায় দেখা গৈছিলে যে বিজেপি চৰকাৰ এটা সাম্প্ৰদায়িক দল বুলি কোৱা হৈছিল আমাৰ মাইনৰিটিৰ মানুহৰ মাজত। সদায় আমাক দেখুওৱা হয় বিজেপি মানে এটা সাম্প্ৰদায়িক দল, বিজেপি মানে এটা সাম্প্ৰদায়িক দল। মই 5-7 বছৰ মই গৱেষণা কৰিলো, বেপাৰৰ লগত গৱেষণা কৰি চালো যে বিজেপিটো সাম্প্ৰদায়িক দল নহয়। সাম্প্ৰদায়িক দল কেনেকৈ হ'ব? যেতিয়া ধৰ্মৰ নামত ইয়াত বিভাজন হৈছিলে, যেতিয়া দুটা দেশত সেই আদান প্ৰদান হৈছিলে আৰু এই ট্ৰেইন আৰু সেই ট্ৰেইনত মানুহ আহিছিলে, সেই সময়ত সম্প্ৰদায়ক
সৃষ্টি হৈছিলে তেতিয়া সাম্প্ৰদায়িকৰ গছ ৰোপণ হৈছিলে আজি গছত ফল ধৰিছে বিজেপি সাম্প্ৰদায়িক দল নহয় বিজেপি হল सबका साथ सबका विकास और सबका प्रयास লৈ আমি আগবাঢ়ি আহিছো মই ক'ব বিচাৰি আছো মানুহে সদায় কয় যে এই কংগ্ৰেছ আমাৰ মাইনৰিটি বোলে বহুত কাম কৰিছে আমাক এখন ভাল এনাৰ্জি দি যোৱা নাই মই অলপ চমুকৈ দুটা বস্তু ক'ব বিচাৰি আছো যোনটো লৈ তেওঁলোকে ৰাজনীতি কৰিব বিচাৰি আছে মই এজন মাইনৰিটিৰ মানুহ আৰু মই গোটেই ঠাই ফুৰি আহি আপোনালোকক ইয়াত গোটেই ভাৰতৰ বিশ্বৰ বহুত ঠাই ফুৰি আহিছো মোৰ অলপ বিবেক আছে চিন্তা ধাৰণা কৰাৰ কাৰণে এই চহৰৰ মানুহবিলাক যেতিয়া আপোনাৰ ঘৰ ভগনীয়া মানুহ ঘৰ ভাড়ি ভাঙি লৈ যায় এই মানুহবিলাক ক'ত আহে ৰাতি ৰজা গধূলি ৰাতিপুৱা তেওঁলোক মাতাউৰিত আহে তেওঁলোকৰ মূল ৰখাৰ কাৰণে এটা প্লাষ্টিক বৰষুণ পাই থাকে তেওঁলোক থাকিব নাপায় খোৱা নাপায় গৰু ছাগলীৰ লগত তেওঁলোক থাকে এই মানুহবিলাক কিমান দিন বাটত থাকিব এই মানুহবিলাক গ'ল কতবা মন্দিৰৰ মাটিত গ'ল বা সত্ৰৰ মাটিত গ'ল বা চৰকাৰৰ ভূমিত গ'ল 70 বছৰ আমি কাৰ সেৱা কৰিলো আমাক এই মানুহবিলাকক এখন নথিপত্ৰ দিয়া নাই এই মানুহবিলাকক কংগ্ৰেছৰ কথা কৈছো এখন নথিপত্ৰ দিয়া নাই এই মানুহবিলাক কি কৰিলে তাত থাকিলে তাত থকাৰ পাছত থাকিব দিলে নথিপত্ৰ দিয়া নাই এখন স্থাপনো দিয়া নাই মানে থাকিলে আৰু আমাৰ মাইনৰিটিৰ পৰা ভোট ল'লে মই কিন্তু সঁচা কথা কৈ যাবলৈ চিন্তা কৰিব ইয়াৰ পাছত কি হ'ল থাকিলে 20 25 30 বছৰ থাকিলে এবাৰ ঘৰ ভৰাই নিয়ে মানুহবিলাক লৈ গ'ল আকৌ কি হ'ল আমাৰ বিজেপি চৰকাৰ আহিলে আমাৰ জেডিএ চৰকাৰ আহি ক'লে যে এইবিলাক চৰকাৰৰ মাটি মই আপোনাক ক'ব বিচাৰি আছো যে মাইনৰিটি যিমান মানুহ আছে আপোনালোকে কোৰ্টত কৈ চাওক মেক্সিমাম মানুহৰ মাটি বাৰীৰ কাজিয়া বাপেকৰ ল'ৰাৰ লগত ভাইৰ লগত মামা ভাগিনৰ লগত আমি